শেৱালি ফুল বুটলি আনিছোঁ, খাম আজি। আৰু শেৱালি ফুলৰ বহুত গুণ আছে। শেৱালি ফুল চাওক, এয়া হ'ল শেৱালি ফুল ফুলি আছে। আৰু শেৱালি ফুলৰ বহু গুণ আছে। আপোনাৰ শেৱালি ফুল দ্বিতীয় প্ৰহৰত ফুলে। আৰু মান্যতা আছে যে আমি নাইট কুইনক পাৰিজাত ফুল বুলি কওঁ, কিন্তু নহয়, শেৱালি ফুলকে পাৰিজাত ফুল বুলি মানে কোৱা হয়। আৰু শেৱালি ফুলৰ বহুত আপোনাৰ আমাৰ শৰীৰৰ কাৰণে উপকাৰী হয়। শেৱালি ফুল আপোনাৰ গছজোপা বহুত, আৰু বিশেষকৈ শেৱালি ফুলজোপা মানুহৰ ঘৰৰ সদায় বাৰীৰ মুখত থাকে। আৰু ধৰ্মীয় ক্ষেত্ৰত ক'বলৈ গ'লে শেৱালি ফুল সদায় আপোনাৰ পূব দিশত ৰুব লাগে। আৰু শেৱালি ফুল আপোনাৰ আমাৰ ভগৱানৰ ক্ষেত্ৰত আছে যে বেলেগ ফুল আপোনাৰ তল সৰি গ'লে সেই ফুল আমি ভগৱানক দিব পৰা নাযায়। কিন্তু শেৱালি ফুল যেতিয়া গছৰ পৰা সৰি এনেধৰণে পৰে হয়, দেখিছে আপোনালোকে কেনেকৈ বননিত এনেকুৱা সুন্দৰকৈ পৰি আছে। এয়া শেৱালি ফুল বননিত চব এনেকৈ পৰি আছে শেৱালি ফুল। এই শেৱালি ফুল আপোনাৰ ভগৱানৰ চৰণত মানে দিয়া হয়, মালাও দিয়া হয়। আৰু বিশেষকৈ বিষ্ণুৰ বহুত প্ৰিয় শেৱালি ফুল। আৰু সেই ফুলৰ কথা বিশেষকৈ আৰু আপোনাৰ পাতৰ কথা কওঁ মই, আমাৰ পাত আপোনাৰ 8-9টা বা 10টা পাত আপুনি কুমলীয়া পাত হওক বা বুঢ়া পাত হওক একো নহয়, এনেকুৱা পাত হওক, খহটা পাত হওক, যেনেকুৱাই পাত আনি পেলাই আপুনি বিশেষকৈ মিক্সিত খুন্দিলে আচলতে গৰম এটা হ'লে ইয়াৰ বহু গুণবিলাক নাইকিয়া হয়। পটাত পিচি পেলাই যদি আপোনালোকে খুন্দি 8-9টা পাত পিচি পেলাই, তেতিয়া সেই পাতকেইটা আপোনাৰ যেনেকৈ এগিলাচ ৰস উলিয়াব সিজাবৰ কাৰণে 2 গিলাচ পানী দিলে, 2 গিলাচ পানী দি পেলাই আপোনাৰ আধা কৰি পেলাই ৰাতি সিজাই থ'লে, সিজাই পেলাই আপোনাৰ ৰঙা চাহৰ নিচিনা হয়। সেইটো আপুনি ৰাতিপুৱা 1 কাপ খালী পেটত খাই দিলে আপোনাৰ এথাইটিছ পেইন নহয়, আৰু আপোনাৰ ৰিমাটিক পেইন নহয়, বিষৰ কাৰণে খুবেই ভাল। আৰু আপোনাৰ ডেকা গাভৰু ল'ৰা ছোৱালী 25-26 বছৰত বিষ নহয়, কিন্তু আপোনাৰ বুঢ়া হৈ গ'লে বা আপোনাৰ বহুত বিষ হয়। আৰু পুৰণা বিষবোৰ আচলতে বহুত ঔষধ খালে ভাল নহয়। কিন্তু শেৱালি ফুলৰ পাত আপুনি সিজাই পেলাই 8-9-10টা পাত সিজাই আপোনালোকে ৰঙা চাহৰ দৰে ৰাতিপুৱা যদি খাব পাৰে, অল্টাৰনেট ডে'ত খাব, যেনেকৈ সপ্তাহত 4 দিন খাব, এদিন এৰি এদিন খাব। আৰু তেনেকৈ খালে আপোনাৰ বিষটো এথাইটিছ পেইনৰ কাৰণে খুবেই ভাল। মোৰে খুব আচলতে মানে বিষ আছিলে শৰীৰত, মই ভাল পাইছোঁ। আৰু বিশেষকৈ আচলতে মই সৰুতে মোৰ মায়ে তেনেকৈ সিজাই খুৱাই, সৰু থাকোঁতে আপোনাৰ সিজাই থৈ দিয়ে, ৰাতি সিজাই থৈ পেলাই 2-3 দিনো থৈ দিয়ে, থৈ পেলাই তাৰ মায়ে 1 কাপ বা আধা কাপ খাবলৈ দিয়ে। বিশেষকৈ আপোনাৰ শেৱালি ফুলৰ পাত সিজোৱা খালে মেলেৰিয়া নহয়, মেলেৰিয়াৰ কাৰণে খুবেই ভাল। আৰু জ্বৰ নহয়, কাহ নহয়, পানী লগা নহয়, সেইটো খুবেই উপকাৰী হয় আচলতে। আৰু ফুলৰ কথাটো নকওঁৱে, ফুলৰটো সকলোৱে জানে। আৰু আপোনাৰ হৰিচিংগাৰ বুলি কয় হিন্দীত, আৰু ৰাতি ফুলাৰ কাৰণে নাইটিংগেল বুলি কয়। আৰু আমি শেৱালি ফুল বুলি কওঁ, পাৰিজাত ফুলটো আমি নকওঁ, কিন্তু ইয়াত পাৰিজাত বুলি কয়। আমি সেয়া ফুলটো আমি জানে বসন্ত ৰোগৰ কাৰণে খুবেই ভাল। আৰু শুকুৱাই থ'লে বসন্ত ৰোগত মানুহে খায়। আৰু শেৱালি ফুলৰ আমি অকণমান মিহিকৈ তিতা লাগে, কিন্তু খাই খুবেই ভাল লাগে। অসমীয়া মানুহৰ খাদ্যৰ জুতি সম্ভাৰ হ'ল শেৱালি ফুল। আৰু অসমীয়া মানুহেই নহয়, প্ৰত্যেক মানুহে আচলতে খায়। আৰু আপোনাৰ বহু গুণে উপকাৰী হয় শেৱালি ফুল। আৰু শেৱালি ফুলৰ ফুলটোতো উপকাৰীয়ে, আৰু শেৱালি ফুলৰ পাত আপোনালোকে পিচি খাব, পিচি পেলাই সিজাই পেলাই ৰঙা চাহৰ দৰে খাব। আৰু যদি পিচিবলৈ বেয়া পায় তেতিয়াহ'লে পাতকেইটা এনেকুৱা 8-9টা পাত আনি পেলাই সিজাই দিলে, 20 মিনিটমান সিজাই দিলে আপোনাৰ ইয়াৰ পাতৰ ৰসটো আহিবলৈ ধৰে। যেনেকৈ আমি চাহপাত দিলে, পানী দিলে ৰঙা চাহ হয়, তেনেকুৱা ধৰণৰ হৈ যায় শেৱালি ফুল। আৰু আপোনাৰ শেৱালি ফুল
ৰাতিপুৱা বা আপোনালোকে যদি চাহ খায় ৰঙা চাহ খায় তেনেকৈ 3 পাহমান দিও চাহত 3 পাহমান দিও আপোনালোকে খাব পাৰে আৰু কেঁচাকেও যদি বোলে খাওঁ কেতিয়াবা যাৰ বিষ নাই তেওঁলোকে কেঁচাকৈ 2 পাহ চুবাই খাব পাৰে চুবাই খাব পাৰে একো অসুবিধা নাই খাব পাৰে আপোনালোকে আৰু খুবেই আমাৰ উপকাৰী হয় শেৱালি ফুলৰ মানে আছে বিশেষকৈ পুৰণা বিষবোৰ খুবেই ভাল হয় আৰু মই খাই আছোঁ আৰু জ্বৰ নহয় পানী লগা নহয় কাহ নহয় কফ নহয় আৰু বিষটো বহুত আমাৰ আঁঠু বিষ হয় কঁকালৰ বিষ হয় পিঠি বিষ হয় জইণ্ট পেইনবিলাক বিষবোৰ ভাল হয় এথাৰাইটিছ পেইন আৰু ৰিমাটিক পেইনৰ কাৰণে বিশেষকৈ আপোনাৰ এই শেৱালি ফুলৰ পাত আপোনালোকে সিজাই পেলাই খাব ইয়াৰ সিজাই খালে ৰাতিপুৱা অল্টাৰনেট ডে খাব আপোনালোকে এদিন এৰি এদিন সপ্তাহত 4 দিন খাব খালে আপোনাৰ বিষটো ভাল হ'ব আৰু 3 মাহ যদি খাই দিয়ে নহয় আপোনাৰ এই খুবেই মানে বিষটো ভাল হয় আৰু যদি ল'ৰা ছোৱালীক খুৱায় তেতিয়াহ'লে আপোনালোকে 1/3 খুৱাব 1/3 খুৱাই পেলাই আপোনাৰ পানী লগাটো নহয় জ্বৰ নহয় কাহ নহয় আৰু মেলেৰিয়া ৰোগৰ কাৰণে খুবেই ভাল সৰুতে মোক মায়ে খুৱাইছিলে আৰু শেৱালি ফুলৰ গুণাগুণৰ বিষয়ে আপোনালোকে এয়া গম পাইছে আৰু এনেধৰণে আপোনালোকে শেৱালি ফুলজোপা ৰাতি যেনেকৈ দ্বিতীয় প্ৰহৰত ফুলে চাওক শেৱালি ফুলৰ কেনেকৈ তলত সৰি থাকে সেয়া খুব ভাল লাগে চাই মই ৰাতিপুৱা আচলতে বুটলি পেলাই লৈ যাওঁ আধাখিনি বুটলিলোঁ আৰু বহুত বুটলিবলৈ মন যোৱা নাই আৰু লৈ পেলাই থৈ দিছোঁগৈ সেয়া চাওক তথাপিতো আপোনাৰ এনেকৈ এয়া আপোনাৰ পাতত লাগিয়ে আছে শেৱালি ফুল এয়া চাওক এইবোৰ ফুল ফুলিয়ে আছে মানে ফুলিটো সৰি যায় কিন্তু এই ফুলা ফুলবিলাক পাতত কেনেকৈ লাগি আছে আৰু এয়া হ'ল শেৱালি ফুল আপোনালোকে 8-9টা পাত আনি পেলাই সিজাই ৰঙা চাহৰ দৰে আপোনালোকে ৰাতিপুৱা খালে বিষ মানে বহুত ভাল হয় আৰু এথাৰাইটিছ পেইনৰ কাৰণে খুবেই উপকাৰী হ'ল আৰু মেলেৰিয়া বিশেষকৈ নহয় আৰু শেৱালি ফুলৰ পাতৰ সিজোৱা খোৱাওক আপোনালোকে জ্বৰ কেতিয়াও নহয় কাহ নহয় আৰু আপোনালোকে এই ভিডিঅ'টো চাই চাগে খুবেই ভাল পাইছে আৰু এনেকৈ ধৰণে প্ৰেৰণা দিয়ে আৰু আপোনালোকৰ সৰু ভিডিঅ' মই এনেধৰণে আপোনালোকৰ আগত দেখুৱাই থাকিম আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে জৰুৰ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এয়াই হ'ল শেৱালি ফুলৰ ইয়াৰ বহুগুণৰ উপকাৰী হ'ল শেৱালি ফুল আৰু শেৱালি ফুলৰ বেচনৰ লগত দি পেলাই আপোনাৰ বৰ বনাই খাবলৈ খুবেই ভাল আৰু কেঁচাকৈ আপোনাৰ আনি পেলাই অকণমান ভাত পিঁয়াজ দি ভাজি পেলাই অকণমান ভাত দি পেলাই ভাজিলে বেছি নহয় অকণমান তিতিকি হয় কিন্তু খুব ভাল লাগে খাই আৰু শুকুৱাই থ'ব আপোনালোকে আৰু শেৱালি ফুলৰ বিষয়ে জানেই কিন্তু পাতৰ বিষয়েহে মই কৈছোঁ আৰু বিশেষকৈ মই খাইছিলোঁ আপোনাৰ শেৱালি ফুলৰ পাত মায়ে মোক সৰুতে সিজাই তেনেকৈ খুৱাইছিলে পাত সিজাই খুৱাইছিলে মোৰ কিন্তু জ্বৰ নহয় কাহ নহয় পানী লগাও নহয় মই আগতে আপোনাৰ প্ৰায়ে মানে জ্বৰ হ'বৰ কাৰণে বৰষুণত তিতি দিওঁ তেতিয়া বৰষুণত তিতি দিলেও মোৰ জ্বৰ কাহ পানী লগা নহয় আজিকালি অলপ হয় বয়সো হৈ আহিছে তেনেধৰণে ধৰকচোন এয়া হ'ল শেৱালি ফুলৰ গুণাগুণ এয়া হ'ল শেৱালি ফুল আপোনালোকে এনেধৰণে জৰুৰ খাব বুলি মই আশা কৰিছোঁ আৰু পুৰণা বিষবোৰ ভাল হয় আৰু সেই পাতটো আকৌ দুবাৰ কৰিছোঁ আপোনালোকক এই পাত 8-9টা পাত আনিব আপোনালোকে যদি পিচি লয় পিচি পেলাই পানী যেনেকৈ এগিলাচ কৰিবলৈ হ'লে 2 গিলাচ পানী দিব বা 3 গিলাচ পানী দিব পানী দি আধা কৰি দিব আধা সিজাই পেলাই তাৰ আপোনাৰ থৈ দিব আৰু 1 কাপ কৰি খাব আচলতে বহুত দিন থৈ নিদিব 3 দিন বা 4 দিন আপোনালোকে থ'ব পাৰে আৰু এনেধৰণে সিজাই আপোনালোকে খাওক আপোনালোকে বিষটো বহুতেই ভাল পাব আচলতে এয়া হ'ল শেৱালি ফুলৰ
গুণাগুণ। শেৱালি ফুল হৰিশৃংগাৰ শেৱালি আৰু নাইটিংগেল পাৰিজাত বুলিও কোৱা হয় ইয়াক। আৰু দ্বিতীয় প্ৰহৰত ফুলে শেৱালি ফুল এয়া হ'ল। আৰু ইয়াৰ আপোনাৰ ভগৱানৰ চৰণতো শেৱালি ফুল দিয়া হয়। আৰু আমিতো বেলেগ ফুল সৰি তলসৰা ফুল নিদিওঁ, কিন্তু শেৱালি ফুল সদায় ভগৱানৰ চৰণত তলসৰা ফুলহে দিয়া হয়। আৰু আপোনালোকে কেঁচাকৈ খাই যদি এনেধৰণে দুপাহ খাব, 3 পাহ খাব, তাতকৈ বেছি নাখাব কেঁচাকৈ। আৰু চাওক কেনেকৈ কমলা ৰঙৰ গুণটো ৰঙা চাহত দি দিব, আৰু বেছিকৈ আপোনালোকৰ গুণটো হৈ যাব আচলতে। যদি চাহপাত দিয়া ৰঙা চাহ খাই আপোনালোকে শেৱালি ফুলৰ 2 পাহ বা 3 পাহ দি দিব, আৰু তেনেধৰণে আপোনালোকে চাহ খাব আপোনালোকে। আৰু পাতৰ পিচি বা নিপিচে যদি তেনেকৈ দি সিজাই পেলাই ইয়াৰ ৰঙা চাহৰ দৰে আপোনালোকে খাব। এয়া হ'ল শেৱালি ফুলৰ উপকাৰিতা।